আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। এটা কথা নিশ্চয় সকলোৱে উপলব্ধি কৰিছে যে অসমত বৰ্তমান যিটো উন্নয়ন হৈছে, এনেকুৱা উন্নয়ন স্বাধীনতাৰ পিছত আমি দেখা নাছিলোঁ। গতিকে আমি আশা কৰিছোঁ যে এখন মিত্ৰজোঁট চৰকাৰে অসমত হওক, আৰু আমি খুব আশা কৰিছোঁ যে আমাৰ এই নাওবৈচা সমষ্টিটো যিহেতু এটা নতুন সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোঁতে আমাৰ সমষ্টিটো পৃথক হ'ল, আমি আশা কৰিছোঁ যে ইয়াৰ পৰাও আমাৰ বিজেপিৰ AGPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বসন্ত দাসে আমাৰ খুব বেছি আশা কৰিছোঁ যে তেওঁৱেই ওলাব, আৰু ৰাজ্যত যিটো উন্নতি হৈছে, আৰু 2 নম্বৰতে আমাৰ যিখিনি আমি দাবী দিছিলোঁ, আমি বসন্ত দাসক কেইটামান কথা আমি দাবী উত্থাপন কৰিছিলোঁ যে আমাৰ তেলাহী কমলাবৰীয়া অঞ্চলৰ এখনে শিক্ষানুষ্ঠান আছে, ওম প্ৰকাশ দিনদীয়া মহাবিদ্যালয়ৰ আমাৰ যিটো বিজ্ঞান শাখাটি আমি আনিবলৈ কৈছিলোঁ। 2 নম্বৰতে আমাৰ যিটো কমলাবাৰী পথটো, এই কমলাবাৰী পথটো আজি 4 বছৰ আগতে এটা ছাৰ্ভে হ'ল, এই ছাৰ্ভেটোত কিন্তু আমি কোনো ধৰণৰ এটা সদুত্তৰ পোৱা নাই। তাৰ বাবেও আমি তেওঁলোকৰ ওচৰত এটা দাবী দিছিলোঁ, আৰু সোৱণশিৰি যিটো মথাউৰি বান্ধ খহনীয়া, ইয়াৰো এটা সুমীমাংসাৰ কাৰণে আমি এটা দাবী দিছিলোঁ। আৰু আমি আশা কৰিছোঁ, আমি এজন সচেতন ব্যক্তি হিচাপত আমি আশা কৰিছোঁ যে পুনৰ NDA চৰকাৰ, মিত্ৰজোঁট চৰকাৰী অসমত গঠন হ'ব। ধন্যবাদ। আপোনাৰ মতে মানে মিত্ৰজোঁটৰ প্ৰাৰ্থী কিমান ভোটত জয়লাভ কৰিব বুলি আপুনি? মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ হিচাপত, কাৰণ যিহেতু কংগ্ৰেছ প্ৰাৰ্থীজনো আমি দুৰ্বল বুলি আমি নাভাবোঁ, যিহেতু তেওঁ আজি 2-3বাৰ নিৰ্বাচনত তেওঁ পৰাজয় যদিও বৰণ কৰিছে, কংগ্ৰেছৰ মানুহখিনি আছে, তথাপি আমি খুব বেছি আশা কৰিছোঁ যে বিজেপি আৰু আমাৰ AGPৰ যিখিনি ভোট আছিলে, আমি পুৰণা AGPৰ যিখিনি কৰ্মী আছিলোঁ, আমি কৰ্মীখিনি আমি এবাৰ দেহেকেহে আমি লাগিছোঁ। গতিকে বেছি ডিফাৰেঞ্চ নহ'লেও 3500-3700 মানে 500 ভিতৰত মাৰ্জিন লৈ আমি ওলোৱাৰ আশাত আমি দেখিছোঁ। আপোনাৰ এই ভোট চেণ্টাৰ, পানীগাঁও ভোট চেণ্টাৰ, আপুনি কিমান ভোট পুল হ'ব বুলি আপুনি আশা কৰে? আমাৰ চেণ্টাৰটোত ধৰক যদি আমাৰ 1145টা ভোট আছে, যদি 900 ভোট হয়, আমি আশা কৰিছোঁ কিছুমান অলপ হয়তো বিবেক ভোট আহিব। বিবেক ভোট অহাৰ পিছত আমাৰ বিৰোধী পক্ষৰ ফালে হয়তো এটা মাৰ্জিন আমি 60-40 মানে 600 ভোট যদি পাওঁ, আমি 400 ভোট হয়তো তেওঁলৈ। ৰাজনৈতিকভাৱে সক্ৰিয় ব্যক্তি হিচাপে আজি আমাৰ কাৰণে এটা খুব ভাল লগা দিন, কাৰণ আজিৰ দিনটোতে অনাগত সময়ত আমাৰ অহা 5 বছৰে আমাৰ এই সমষ্টিটো তথা অসমখনৰ উন্নয়ন কি ধৰণে হ'ব তাৰ ৰূপায়ণ হ'ব। আজি বহু সংখ্যক ব্যক্তি ওলাই আহিছে, সকলোৱে একদম সুশৃংখলভাৱে ভোটদান কৰি আছে। ৰাতিপুৱাৰ পৰা আমি কেইবাটাও ভোট কেন্দ্ৰত গৈছোঁ, প্ৰতিটো ভোট কেন্দ্ৰত দেখা পাওঁ যে খুব ভাল ধৰণে মানুহে এটা ছিষ্টেমেটিক ৱেত গৈ ভোট প্ৰদান কৰি আছে, আৰু বতৰ খুব ভাল। প্ৰথম অৱস্থাত অকণমান ডাৱৰীয়া হৈছিল যদিও এতিয়া খুব ধুনীয়া বতৰ, গৰমো নাই, ঠাণ্ডাও নাই, ৰ'দো ওলাইছে অকণমানকৈ, আৰু আজি প্ৰায় 80% ওপৰত ভোট প্ৰদান হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ গণতান্ত্ৰিক অধিকাৰটো মানুহে যদি আজি বিশেষ দিনটোত যদি সাব্যস্ত নকৰে, তেনেহ'লে অনাগত দিনত তেওঁৰ এই সমাজখনৰ উন্নয়নৰ কাৰণে তেওঁ অৱদান নাথাকিব বুলি ভাবোঁ আমি। আৰু বিশেষকৈ আমি নাওবৈচা বিধানসভা সমষ্টিৰ এজন ব্যক্তি হিচাপে আজি এটাই অনুভৱ কৰিছোঁ যে ৰাইজ উন্নয়নৰ পক্ষত ওলাই আহিছে। আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীজন যথেষ্ট ভোটত জয়যুক্ত হ'ব বুলি আশা কৰিছোঁ, আৰু অনাগত সময়ত তেখেতে যাতে আমাৰ এই পিছপৰা সমষ্টিটো অসমৰ ভিতৰত এটা উন্নত মানৰ সমষ্টিলৈ আগবঢ়াই নিব, তাৰে কামনা কৰিছোঁ। আপুনি যিহেতু আজি ৰাতিপুৱাৰ পৰা 2-এটা চেণ্টাৰ ঘূৰিছে, আপুনি কেনেকুৱা অনুভৱ কৰিছে? হয়, চেণ্টাৰবিলাকত আমি যেতিয়া যাওঁ তেতিয়া দেখোঁ যে মানুহ খুব ধুনীয়াকৈ নীতি নিয়মৰ মাজত লাইনত আছে, আৰু আগৰ নিচিনা এটা বিশৃংখল পৰিৱেশো নাই। অসমখনত সুস্থিৰ পৰিৱেশলৈ আপোনালোকে দেখিছে, যোৱা 10টা বছৰে আমাৰ অসমৰ বিভিন্ন ধৰণৰ যিকোনো অনুষ্ঠানতে আমাৰ সুশৃংখলতাটো যিটো আমাৰ নীতি নিয়মৰ মাজেৰে চলা যি ধৰণৰ পদ্ধতি, এই পদ্ধতিত আজিকালি মানুহবিলাক থাকে। গতিকে ইলেকশ্যন বুলি ক'লে আপুনি দেখিছে এইবাৰ নিৰ্বাচনৰ প্ৰচাৰ সময়টো আমাৰ যি কেম্পেইনিং চলি আছিলে যোৱা 15টামান দিনে দ্ৰুতগতিত, তেতিয়াও আপুনি চাবচোন এটা বিশৃংখল পৰিৱেশ কোনো ধৰণৰ সমষ্টিত হোৱা নাই। গতিকে প্ৰতিটো সমষ্টিত সুস্থিৰভাৱে ইলেকশ্যন চলি আছে, আৰু এয়াই আমাৰ সুস্থিৰ গণতন্ত্ৰৰ এটা চিন হিচাপে আমি দেখা পাইছোঁ। আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কিমান ভোটত আপুনি জিকিব বুলি অনুভৱ কৰে? চাওক, আমাৰ নাওবৈচা বিধানসভা সমষ্টিৰ যদি আপুনি যোৱা আমাৰ জাষ্ট পাৰ হৈ যোৱা নিৰ্বাচনটো যদি চায়, পঞ্চায়ত নিৰ্বাচনত 16খন পঞ্চায়তৰ ভিতৰত 15খন পঞ্চায়তেই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ হাতত আছে। গতিকে
সেই ভোটাৰসকলেও যথেষ্ট আমাক সহায় কৰিব। আমি আজি মানে সচেতন নাগৰিক যিমান আছে প্ৰতিজন নাগৰিকে উন্নয়নৰ পক্ষত থাকিব আৰু আমাৰ আঁচনিসমূহে ৰাইজক উপকৃত কৰিছে। আজিৰ তাৰিখত আমি গাঁৱৰ ভিতৰৰ মানুহজনৰ পৰা চহৰ টাউনত থকা মানুহজনলৈকে প্ৰত্যেকজন ব্যক্তি চুই যোৱাকৈ আমাৰ আঁচনিসমূহ ৰূপায়ণ হৈছে আৰু গতিকে তাৰ ফলপ্ৰসূ হিচাপে আমাৰ এইবাৰ নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীজন যথেষ্ট ভোটত। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।